গৰমৰ দিনত পিটিকাৰ সৈতে পানী দিয়া ভাত উফ আৰু কি লাগে। পিছে ৰাইজ গৰম কেনেকুৱা পাইছে বাৰু? মই যে একেবাৰে থাকিব নোৱাৰা হৈ গৈছোঁ, অৱস্থা বেয়া হৈ গৈছে আৰু এই গেলা গৰমত। গৰম বুলি একেবাৰে পাকঘৰলৈ যাবলৈই মন নোযোৱা হৈছে। পিছে গৰম গৰম বুলি থাকিলে হ'ব জানো? খাবতো লাগিবই। আজি তাকে পানী দিয়া ভাত আছিলে, তাকে বোলো পিটিকা বনাওঁ। আজি পিটিকা আৰু পানী দিয়া ভাতকে খাওঁ। এইফালে মই বনাইছোঁ আলু, পিঁয়াজ আৰু আদা দি বনোৱা পিটিকা। তাৰপিছত এইফালে বনাইছোঁ ডিম আলু পিটিকা। তাত অকণমান ভোট জলকীয়াও দি দিছোঁ, অকণমান ভোট জলকীয়া তেলো দি দিছোঁ, খাই এনেকৈ ভাল লাগে। তাৰপিছত আকৌ বনাইছোঁ মচুৰ দালিৰ পিটিকা। দালিখিনি পিছে কটন কাপোৰ এখনত বান্ধি কেনে বইল কৰিলে ভাল, কিন্তু মোৰ ওচৰত যিহেতু নাছিলে মই প্ৰায় এনেকৈয়ে বইল কৰোঁ। তাৰপিছত আকৌ বনালোঁ বিলাহী পোৰা পিটিকা। বাছ ৰেডি হৈ গ'ল আমাৰ গৰম দিনৰ পানী দিয়া ভাতৰ থালিখন। এইফালে মই ধুনীয়াকৈ কাঁহীখন সজাই ল'লোঁ। আৰু আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ছাবস্ক্ৰাইব এটা কৰি যাব আৰু লগতে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব দেই। আজিলৈ আহিছোঁ তেন্তে, বাই বাই।